হে গাইজ মুনমূলক মোৰ আৰু এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মানে আজি পথাৰত দাদা এজনে মানে মাছ ধৰি আছে। কেনেকৈ মাছ ধৰে চাওঁ আহক এবাৰ। এইখন আমাৰ পথাৰ মানে ধান এবাৰ ভাল হোৱা নাই, মানে হালধীয়া পৰি গৈছে, মানে কিবা পোকে খাইছে। এইখন আমাৰ গাঁও নহয়, এইখনহে আমাৰ গাঁও। এইটো মানে এইটো ডাঙৰ পুখুৰী এটা আছে ইয়াতে। এইখন আমাৰ গাঁও ডাঙৰ আছে বহি তালৈকে এইগাল দেখিছে ন হাবি সেইগালত মানে ডাঙৰ পুখুৰী আছে, মাছ আছে। এইখন জালখন দাদা এজনে পাতি আছে, সেই তালৈকে গৈ আছোঁ আজি। শ'ল মাছ 3টা পাইছিলোঁ, এটা জঁপিয়াই দিলে, 2টাই ধৰিলোঁ আৰু। মাছ অলপ পৰিছে, গৰু পুঠি চুঠি মাছ এগাল অলপ পৰিছে বাৰু। কেনেকৈ জালখন দিয়ে চাওক এবাৰ। এইখন জালখন, ইয়াতে শ'ল মাছ 3টা ধৰিছিলোঁ, এটা গ'লগৈ। দাদাজনে ইজন ওপৰত উঠি আছে। এই জানটো মানে বহুত দীঘল। এইখন জালখন মানুহটোৰ ওপৰত উঠি দিলে দাং খাই যায়। ইয়াৰ ভিতৰতে মাছগাল সোমাই আছে, মানে কিমান আহিছে গম পোৱা নাই আৰু। সিটো গঁৰালটোত মানে মাছ আছে, এতিয়া পানী নাই, যাবলৈ ভয় লাগিছে। কেনেকৈ লাগিছে মাছ নাহা ইমান। শ'ল মাছ এটা জঁপিয়াই দিলে, দাদাজনৰ মনটো বেয়া লাগি আছে। চাওক এনেকৈ ধৰে মাছ। কোনে কোনে মাছ ধৰি ভাল পায় মোক কমেণ্ট কৰি জনাব। বাই আজিলে এই 2টা সৰুকেইটা, এটা জঁপিয়াই দিলে, ডাঙৰটোকে জঁপিয়াই দিলে।